অথনিয়ে মা দেউতাক বিচাৰি গৈছে এতিয়ালৈ অহাই নাই যে কিবা ঘৰলৈ গ'ল নেকি নাই কেনেকৈ যাব তাতো মই মোৰ এই মোহনীয়া দেহৰ ৰূপত ফচাই লৈছোঁ সি ঘৰলৈ যাব নোৱাৰে সি চাগে মা দেউতাক এতিয়াও বিচাৰি আছে নাতাশা কি হ'ল মোক দেখি আচৰিত হ'লা যে নাই এনেই তুমি আহিলা মা দেউতাক পালানে নাই বহুত বিচাৰিলোঁ কিন্তু নাপালোঁ মই জানিছিলোঁ তুমি যে নাপাবা ময়ো ইমান দিনে মা দেউতাক বিচাৰিয়ে ফুৰিছোঁ কিন্তু আজিলৈকে মা দেউতাক লগেই পোৱা নাই নাতাশা এই কান্দিবলৈ নালাগে তোমাৰ মা দেউতা চাগে ক'ৰবাত গুচি গৈছে ইয়াৰ পৰা তুমি বেয়া নোপোৱা যদি মোৰ লগত মোৰ ঘৰলৈ যাবানে তোমাৰ ঘৰলৈ নেযাওঁ নেকি বি মানে তোমাৰ যিহেতু তাত এংগেজ পাৰ্টি এটা ইতিমধ্যে চলি আছে আৰু মই গৈ তোমাৰ যদি আকৌ গাৰ্লফ্ৰেণ্ডজনীয়ে সন্দেহ কৰে মোক লৈ গ'লে একো নহয় নাতাশা মই মোৰ গাৰ্লফ্ৰেণ্ডজনীক কৈ দিলে সকলো বুজি পাব তুমি ইয়াত অকলে থাকিবলৈ নালাগে মোৰ বৰ ভয় লাগিছে এইকেইদিন তুমি যে কেনেকৈ আছা তুমিহে জানিবা কাইলৈ মোৰ ঘৰলৈ লৈ যাম তোমাক যাবানে মোৰ ঘৰত তুমি ভালকৈ থাকিব পাৰিবা ইয়াতকৈও ভালকৈ থাকিব পাৰিবা মই তোমাক একো অভাৱত পৰিবলৈ নিদিওঁ যাবানে নাতাশা হ'ব দিয়া তুমি ইমানকৈ জোৰ কৰিছা যিহেতু মইনো কেনেকৈ না কৰিব পাৰোঁ যাম দিয়া তোক মই আকৌ ইয়াত মাতিব কিয় লগা হ'ল হা তোক কি কৈছিলো যে তোৰ মাৰ বাপাৰৰ কাল আহিছে এই পৃথিৱীত কাল আহিছে আমাৰ ইয়াত কাল আহিছে তই সিহঁতক ধ্বংস কৰিব লাগিব আৰু তই কি কৰি আছ এইবোৰ হা মই কি দেখা পোৱা নাই বুলি ভাবিছ হা মই তোক আকৌ ইয়াত কিয় মাতিব লগা হ'ল প্ৰণাম গুৰুজী হ'ব প্ৰণামৰ একো দৰকাৰ নাই তোক মই কি কৰিবলৈ কৈছিলো আৰু তই কি কাম কৰি আছ কি হ'ল গুৰুজী মই কি এনেকুৱা নকৰিবলগীয়া কাম কৰিলোঁ আপুনি যে মোক এনেকৈ হঠাৎ মাতি আনিছে কি এনেকুৱা কাম কৰিলোঁ হ'ব ভুল কৰি নকৰা ভাল নধৰিবি মই কৈছো আৰু মই সকলো জানো তোৰ মনত কি হৈ আছে তোৰ মনত লাড্ডু ফুটি আছে ন লাড্ডু তোৰ মনত লাড্ডু ফুটি আছে বুজিছ তই কি কৈছ ল'ৰাজনৰ লগত তাৰ ঘৰলৈ তই কিয় যাবলৈ বিচাৰিছ হা আৰু তোৰ মাৰ দেউতা হেৰুৱা বুলি এইবোৰ কি এক্টিং কৰি আছ তাৰ আগত হা তই কি ভাবিছ মই কি একো দেখা নাপাওঁ এই মন্দিৰৰ পৰা মই সকলো চাব পাৰোঁ তহঁত বায়ে ভনীয়েৰক কি কৰি আছ সকলো দেখা পাওঁ মই তই কি কৰিলি ভনীয়েৰক তাৰ পৰা দূৰত ৰাখি তই নিজেই তাৰ ওচৰলৈ গৈ আছ গুৰুজী আপুনি এইবোৰ ভুল বুজিছে তাৰ বাবে মোৰ মনত একো লাডু চাডু ফুটা নাই মই মানে তাৰ ঘৰলৈ গৈ মানে সিহঁতৰ মাক বাপেককহে বদলাটো ল'বলৈ বিচাৰিছিলোঁ আপুনি ভুল বুজিছে গুৰুজী হ'ব মই তহঁতক বাৰ ভনীয়েৰৰ দুয়োটাকে ৱাৰ্ণিং দি কৈছোঁ শুন তহঁতৰ মাৰ দেউতাৰা বহুত কষ্ট পাইছে যেতিয়া সিহঁতৰ বাপেকে তহঁতৰ মাৰ দেউতাৰাক তৰপাই মাৰিছিল বুজিছ সেই বদলা তহঁত দুজনীয়ে ল'বই লাগিব মই কৈছোঁ তহঁত দুজনী সলনি হ'ব নোৱাৰ মই তহঁতক সলনি হ'বলৈ দিব নোৱাৰোঁ তহঁতৰ মনত বেলেগৰ বাবে প্ৰেম ভাল পোৱা জাগিব নোৱাৰে এইটো কথা তহঁতে মনত ৰাখিবি আৰু ভনীয়েৰক তই কৈ দিবি আৰু তইও নিজে মনত ৰাখিবি তই সেইখন ঘৰলৈ যাব বিচৰা যা কিন্তু বদলাৰ বাহিৰে সেইখন ঘৰত তই একোকেই কৰিব নোৱাৰিবি এইটো কথা মনত ৰাখিবি নহ'লে মই তহঁত দুজনীক জীয়াই থাকিবলৈ নিদিম এইটো কথাও মনত ৰাখিবি যা এতিয়া হ'ব গুৰুজী আপোনাৰ কথা মতেই সকলো হ'ব আহিছোঁ গুৰুজী প্ৰণাম গুৰুজী মোৰ মনৰ কথা কেনেকৈ গম পালে মোৰ মনত লাডু ফুটি আছে সঁচাইতো বীৰক মই ভাল পাবলৈ লৈছোঁ কিন্তু এয়া গুৰুজীয়ে কৈছে ভণ্টি আৰু মোৰ বাবে হেনো কাৰো বাবে প্ৰেম জাগিব নোৱাৰে কিন্তু এয়া কেনেকৈ সম্ভৱ মই কিয় বীৰক ভাল পাবলৈ লৈছোঁ যদি আমাৰ ভনী আৰু মোৰ কাৰো বাবে প্ৰেম জাগিবই নোৱাৰে তেনেহ'লে আমাৰ মনত কিয় প্ৰেম জাগি উঠি আছে নাই কিবা এটা হৈছে ইয়াতে কি ভাবি আছনো ভণ্টি তই মই কি ভাবি বহি আছ কি প্ৰেম জাগিছে তোৰ মনত কি লাডু ফুটা কথা
কৈ আছানো মই কি নুশুনা বুলি ভাবিছা নেকি নাইও ইলা দুটা কথা কোৱা যে পালিনো একদম চখাই উঠিলো মাত দি আহিব নোৱাৰা নি হ'ব তইচোন হে জংগলৰ মাজত লালা কৰি ফুৰা আৰু ইয়াতে হিচ এনেকৈ কৈ ফুৰা একো এটা হ'লে এতিয়ালৈকে কৰিব পৰা নাই তইচোন এতিয়া কৈছিলি খুটি দিবলৈ ল'ৰাটোক এতিয়ালৈকে কিয় খুটিব পৰা নাই আৰু এতিয়া তাহাঁতৰ ঘৰলৈ যাবলৈ ওলাইছ যে তই কি কৰিম বুলি ভাবিছানো মই তোৰ ঠাণ্ডা বেলেগ যেন পাইছো দেই খুটিম বুলি খুটিব পাৰিনে বাৰু ইমান ধুনীয়া ল'ৰা এজনক এনেকৈ কেনেকৈ খুটিব পাৰিনো আৰু সিটো কিবা আমাৰ লগত অন্যায় কৰা নাই তাৰ মাক বাপেকেহে আমাৰ লগত অন্যায় কৰিছে আৰু তাক মই সিহঁতৰ ঘৰলৈ যাবলৈ মনাই ল'লোঁ নহয় এতিয়া সিহঁতৰ ঘৰত গৈ একদম মাক বাপেকক খুটিম নহয় হয় নি মানে এতিয়া মানে সি একোৱে দুখ কৰা নাই আৰু মাক বাপেকে কৈছে মাক বাপেককে খুটিবি আৰু তই আমাৰ কি মায়ে বাপে আমাৰ মা দেউতাই কি দুখ কৈছিলে হা আমি দুটাই যে শাস্তি পাব লগা হৈছে আমাৰ মা দেউতা থাকিলে আমি এনেকৈ গুৰুজী স্থানত থাকিব লাগিলে হয়নে আমাৰোতো এখন ঘৰ থাকিলে হয় তই কথাবোৰ বুজি চাবি বুজিছবা নহ'লে কিন্তু চাবি মই গৈ খুটি আহিম আৰু তোকো ভালকৈ থাকিবলৈ নিদিওঁ বুজিছনে নাই মনত ৰাখিবি মই এতিয়া আহিছো আৰু তোৰ সেই লালাটো আহিবলৈ হৈছে যাকে যা যি মন তাকে কৰিবি কিন্তু এটা কথা মনত ৰাখিবি তই যদি বদলা ল'ব নোৱাৰা নহয় মই গৈ তাত সকলোৰে বদলা ল'ম এইটো কথা মনত ৰাখিবি আৰু তোকো মই শান্তিত থাকিবলৈ নিদিওঁ তই আমাৰ মা দেউতাৰ কথা কেতিয়াও পাহৰিবলৈ নোৱাৰা আৰু আজি গুৰুজীয়ে তোক মাতি লৈ কি কৈছিলে তোৰ মনত কেতিয়াও প্ৰেম জাগিব নোৱাৰে আৰু মোৰ মনত প্ৰেম জাগিব নোৱাৰে আৰু মই জাগিবলৈও নিদিওঁ বুজিছনে নাই তই সেইটো কথা ভালকৈ মনত ৰাখিবি ভণ্টিয়ে ঠিকেই কৈছে মোৰ মা দেউতাৰ বদলা মই কেতিয়াও পাহৰিব নোৱাৰো মই এজনী ইচ্ছাধাৰী নাগিন হয় মই যি কৰিম বুলি ভাবো মই তাকেই কৰিব পাৰিম নাতাশা ঘৰত আছা নে হ'ল নে তোমাৰ ওলোৱা কৈছো তুমি বাহিৰতে ৰৈ দিয়া মই কাপোৰ পিন্ধি আছো ভিতৰলৈ নাহিবা থেংক গড সি যে ভিতৰলৈ সোমাই নাহিলে নহ'লে এই মোৰ নাগিনৰ ৰূপটো দেখা পাই সি মোক গম পাই গ'ল হয় মই যে এজনী ইচ্ছাধাৰী নাগিন এতিয়া যাওঁগে পাই কাপোৰযোৰ খলাই লৈ তাহাঁতৰ ঘৰত গৈ পুৰা বদলা ল'ব লাগিব মা নাতাশা এইটোৱে আমাৰ ঘৰ ৰ'বা মই মাক মাতি আছোঁ মাহঁত চাগে শুইয়ে আছে ভাবিছে চাগে মই আৰু নাহিম বুলি সেইবাবে মোৰ মাতো ধৰিবই পৰা নাই চাগে মা অ' মা মই বীৰ আহিছো বুপা মই যে কিমান চিন্তা কৰি আছিলো কলৈ গৈছিলি মোক নোকোৱাকৈ চিম্পিয়ে তোৰ কথা ইমান কৈছে ঐ মোক কৈছে তই হেনো কৰাবলৈ গৈছ কাৰোবাক ভাল পাওঁ কিবা পাওঁ এতিয়া দেখিছ তই আহিবি মই জানিছিলো তই আহিবি বুলি বুপাই ক'ত আছিলি বাপা মা মই আহিলোঁ যেতিয়া এতিয়া আৰু তুমি চিন্তা কৰিব নালাগে চিম্পিয়ে এনেই কৈছে তোমাক তেনেকে মা এয়া চোৱা কোন আহিছে নাতাশা এয়া মোৰ মা নমস্কাৰ আণ্টি এইটো কি কাম কৰিলি অ কাক চপাই আনিলি এইটো এংগেজ হৈ আছে বুলি তই নাজান নেকি এয়া কি কাম কৰিলি অ চিম্পিক মই এতিয়া কি বুলি ক'ম মা তুমি ভুল বুজিছা এয়া মই কোনো চপাই অনা ছোৱালী নহয় এয়া মোৰ বান্ধৱী নাতাশা কি তোৰ বান্ধৱী আগৰ পৰা ক'ব পৰা নাছিলি বান্ধৱী বুলি এতিয়াহে ক'লি ভালে হৈছে দে তই ক'ত লগ পালিনো আকৌ আৰু ছোৱালীজনী বৰ মৰম লগা আৰু দেখিতো আহা মাজনী আহা বহাহি আহা ইমান অফাৰ কৰে মানে মা মোৰ বান্ধৱী নাতাশা মানে আজিৰ পৰা আমাৰ ঘৰতে থাকিব একো অসুবিধা নহয় ন মা কি একেবাৰে ঘৰত থাকিবলৈ লৈ আহিছ এইবোৰ নচলিব দেই বোপা মই কৈ দিছো একদম তোৰ বান্ধৱী হ'ল বুলিয়ে মই বুলি ভাবিছো এদিন ফুৰিবলৈ লৈ আহিছ চাহ তাহ খুৱাই পঠাই দিম আৰু তই এতিয়া ঘৰতে ৰাখি থবলৈ আহিছ নেকি নহ'ব দেই চিম্পিয়ে কি ভাবিব তই এবাৰ ভাবিছাচোন কথাটো হ'ব মা চিম্পিক মই হেণ্ডেল কৰিম নহয় তুমি ইমান আচৰিত হ'বলগীয়া একো কথা হোৱা নাই আমাৰ ইয়াত ইমান ৰুম আছে তাৰে এটা ৰুমত নাতাশা থাকি যাব তুমি চিন্তা কৰিবলগীয়া একো নাই হ'ব এতিয়া তুমি নাতাশাক ভিতৰলৈ লৈ যোৱা তাইৰ ৰুমটো দেখাই দিয়া আমাৰ ওপৰ মহলত থকা ৰুম এটা তাইক দি দিয়া নেজানো আৰু দেই তই কিবোৰ কৈছ আৰু কি বিপদবোৰ মাতি আনিবলৈ লৈছ ইয়াত অহাৰ পৰা এদিনো দিন ভালকৈ যোৱা নাই বুজিছ তই নিজে দেখিছ নহয় এই দুদিন তই নাইকিয়া ঘৰৰ পৰা আকৌ যি আহিছ এজনী চপাই লৈ আহিলি তোৰ বান্ধৱীয়ে নে কি এনে তইহে নিজে জানিবি আৰু হ'ব বাৰু তই কৈছ যিহেতু মানি লৈছো আৰু কিন্তু ইয়াত বেছি দিন থাকিবলৈ নোৱাৰিব দেই মাত্ৰ 2-3 দিনহে থাকিব তাৰপিছত কিন্তু যাব লাগিব কৈছো তোপা মনত ৰাখিবি মই আহিছো যেতিয়া এইখন ঘৰত আৰু দিন বেয়া হ'ব আণ্টি চাই থাকক আপোনাৰ হাজবেণ্ডে মোৰ মা দেউতাৰ পৰা নাগমণি কাঢ়ি লৈ মাৰি পেলাইছিল মোৰ মা দেউতাক আৰু আপোনালোকে এতিয়া শান্তিত থাকিবলৈ পাব ইমান ধুনীয়া ঘৰ টকা পইচা এইবোৰ সকলো মোৰ মা দেউতাৰ পৰাই আপোনালোকে কাঢ়ি লৈ আহিছে আপোনালোকে শান্তিত থাকিবলৈ কেতিয়াও নোৱাৰে এতিয়া মই আহিছো যেতিয়া আপোনালোকক শান্তিত থাকিবলৈ নিদিওঁ